Hello guys and বন্ধু বান্ধৱীসকল, welcome to my YouTube channel. আশা কৰোঁ চবৰে খবৰ চাগে ভালেই। আজি ডিষ্ট্ৰিক্ট পৰ্টেলত নিজৰ ID কেনেকৈ বনাব পাৰি আৰু ID বনাই বহুতো সুবিধা ল'ব পাৰি তাৰ বিষয়ে আপোনালোকক কেনেকৈ ID বনাব লাগে তাকে ভালদৰে আপোনালোকক বুজাই দিম আৰু এপ্লাই কৰি দেখুৱাই দিম। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ডিষ্ট্ৰিক্ট বুলি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন এইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত প্লিজ ক্ৰিয়েট একাউণ্ট ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তলত ক্ৰিয়েট একাউণ্ট আছে সেইটোত ক্লিক কৰিব লাগিব। সেইটো ক্লিক কৰাৰ পিছত আপোনাৰ ফাৰ্ষ্ট নেম মিডল নেম থাকিলে দিব, নাথাকিলে নাই। লাষ্ট নেম দিব। স্ক্ৰীন নেমটো আপোনালোকে আপোনালোকৰ নামটো স্মল আখৰত লিখি পিছত সংখ্যা কেইটামান দিব। ইমেইল ID দিব। জেণ্ডাৰ মেল নে ফিমেল দিব। ডেট অফ বাৰ্থটো ভালকৈ দিব। মোবাইল নম্বৰটো দিব এণ্ড কেপচাটো ফিল কৰি টিপিব। আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি সঠিকভাৱে পূৰণ কৰাৰ পিছত আপোনালোকৰ ইমেইল বক্সত এইটো ধৰণৰ এটা মেছেজ আহিব। সেই পাছৱৰ্ডটো অন্তৰ্ভুক্ত কৰি আপোনালোকে আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত ক্লিক হিয়াৰ ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰেশ্যনত আকৌ ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ নামটো দিব, আপোনাৰ ফুল এড্ৰেছটো দিব, ষ্টেট দিব, ডিষ্ট্ৰিক্ট দিব, পিন নম্বৰ দিব, আধাৰ নম্বৰ দিব, পান নম্বৰ দিলেও দিব পাৰে, নিদিলেও নাই। ভোটাৰ ID নম্বৰ দিলেও দিব, নিদিলেও নাই। মোবাইল নম্বৰটো দিব। আপোনালোকে আপোনালোকৰ চব ডিটেইলছ সঠিকভাৱে পূৰা কৰাৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ একাউণ্ট ক্ৰিয়েট হৈ যাব। তাৰপিছত গভৰ্ণমেণ্ট ছাৰ্ভাৰত টিপি আপোনালোকে ইমেইল ID আৰু স্কেন নম্বৰ দি লগ ইন কৰি আপোনালোকে ডিষ্ট্ৰিক্টৰ বহুতো ধৰণৰ সুবিধা লাভ কৰিব পাৰিব, যেনেকৈ কাষ্ট চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট আদি বহুতো ধৰণৰ সুবিধা এপ্লাই কৰিব পাৰিব সহজতে। থেংক ইউ। যদি ভিডিঅ'টো আপোনালোকৰ অলপো সহায় হ'ল, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক এটা উৎসাহ জনাই যাতে। থেংক ইউ। জয় অসম।